নমস্কাৰ মোৰ ইউটিউব চেনেল এনএছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ' চাই ভাল পাইছে। পুনৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ, নাৰিকলেৰে বনোৱা চিৰা। আহকচোন মই কেনেদৰে বনাওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। চিৰাখিনি বনাবলৈ এয়া মই 3টা নাৰিকল লৈছোঁ। নাৰিকলখিনি খোলাৰ পৰা এনেদৰে উলিয়াই লৈছোঁ। ইয়াৰ যি কলা অংশ থাকে তাক আঁতৰাই ভালদৰে চাফা কৰি লৈছোঁ গোটেইখিনি। সেই ফালটো যি আছে এইখিনি যদি কমি যায় সেই ফালটো ইয়াতে দি দিম। এনেদৰে চাফা কৰি ল'লে চিৰাটো দেখিবলৈ বেছি ধুনীয়া হৈ পৰে। এতিয়া মই ইয়াক ৰুকনি এখনৰ সহায়ত এনেদৰে ৰুকি ল'ম। মই এটা ফালৰ পৰাই এনেদৰে ৰুকি লৈছোঁ যাতে চিৰাটো দীঘল দীঘল হৈ পৰে। এনেদৰে ৰুকিলে চিৰাটো ধুনীয়াকৈ এডাল এডাল হৈ পৰে। এয়া চাওক, ধুনীয়া এডাল এডাল হৈ পৰিছে চিৰাটো। ৰুকোতে যদি গুড়ি হৈ যায় তেতিয়া চিৰাটো চেনিৰ লগত মিক্স হৈ যায়, আকৌ গুড়ি গুড়ি হৈ পৰে, তেতিয়া খাবলৈ বেছি ভাল নালাগে। এনেদৰে মই ৰুকি লৈছোঁ গোটেইখিনি। এয়া চাওক, ধুনীয়াকৈ ৰুকা গৈছে। এতিয়া মই ইয়াক বেলেগ এখন কাঁহীত এনেদৰে ৰাখি দিছোঁ। নাৰিকল যিহেতু বহুত আছে ৰুকিবলৈ, তো বেলেগ এখন কাঁহীত এনেদৰে ৰাখি দিছোঁ। এনেদৰে মোৰ গোটেইখিনি নাৰিকল ভালদৰে ৰুকা হৈ গ'ল। এয়া চাওক, ধুনীয়া এডাল এডাল হৈ পৰিছে। এতিয়া মই কেৰাহী এখনত এনেদৰে বহাই দিছোঁ। কেৰাহীখনত পানী থাকোঁতে বহাই দিব, নহ'লে ই জ্বলি যাব পাৰে। এতিয়া মই ইয়াতে জোখমতে চেনি দিছোঁ। মই 3টা নাৰিকলত 4 কাপ চেনি দিছোঁ। এতিয়া চেনিখিনি দি এনেদৰে ভালদৰে লৰাই দিব। চেনি দিয়াৰ পিছত ইয়াক সঘনাই লৰাই থাকিব লাগিব। ইয়াৰ পৰা চেনিৰ পানী উঠি গৈছে। কাষত যিবোৰ লাগি থাকে তাকো গুচাই দিব লাগে। ইয়াতে মই তেজপাত এটাও দি দিছোঁ। সঘনাই লৰাই থাকিব লাগিব, নহ'লে ই লাগি ধৰিব। আৰু গেছৰ ফ্লেমটো ল' কৰি ৰাখিব লাগে। এতিয়া মই ইয়াতে 2 চামুচ ঘি ব্যৱহাৰ কৰিম। ঘি দিলে খাবলৈ সোৱাদ হয় আৰু গোন্ধটো বৰ ধুনীয়া হৈ পৰে। ঘিখিনি দি ইয়াক ধুনীয়াকৈ লাৰি দিব লাগিব। এনেদৰে ইয়াক তেতিয়ালৈকে ভাজিব লাগিব যেতিয়ালৈকে কেৰাহীতে এডাল এডাল হৈ নপৰে। কাষত লাগি থকাবোৰ এনেদৰে গুচাই গুচাই দিব লাগে। এয়া চাওক, ধুনীয়াকৈ কেৰাহীত ভাজি থাকোঁতে এডাল এডাল হৈ পৰিছে। এতিয়া গেছটো অফ কৰি দিছোঁ মই। এইখিনি ঠাণ্ডা হ'বলৈ থৈ দিম।
এতিয়া পাত্ৰ এটাত উলিয়াই এনেদৰে দেখুৱাই দিছোঁ আৰু খাবলৈও বহুত বেছি ভাল লগা হৈছে যিহেতু ইয়াতে ঘি দিছিলোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।